হেল্ল' গাইজ, আসসালামু আলাইকুম। কি খবৰ? মই ভালে আছোঁ গাইজ। এতিয়া দুপৰীয়া খানা বনাই আছোঁ। আজি বনাম ঔটেঙা, কচু, মাছে বনাম গাইজ। বোলে আপোনালোককো এবাৰ দেখাই দিওঁ কেনেকৈ বনাওঁ মই। এইফালে চব কাটি কুটি ধুই মেলি ল'লোঁ। এইফালে কেৰাহীত তেল দি নহৰু পিঁয়াজখিনি অলপ ভাজি পেলাই ঔটেঙাখিনি দি দিম। এনেই গাইজ কচুৱে ঔটেঙা সিজাই একেবাৰে বনাই দিওঁ, পিছত বাগাৰ দিওঁ। আজি বোলো খালি কচুৱে সিজালোঁ, ঔটেঙা নিদিলোঁ লগত। ইয়াতে দি দিলোঁ পিঁয়াজখিনি অলপ ভাজি। ইয়াতে এতিয়া মছলা দি দিম গাইজ। মই আজি এনেকৈ বনাইছোঁ, কেনেকুৱা লাগিছে জনাবচোন। আপোনালোকে কেনেকৈ বনায়। ইয়াতে নিমখ চব মছলা দি দিম আৰু হালধি, জলকীয়া, জিৰা এনেকৈ কৰি চব দি পেলাই বনাম আৰু গাইজ। আজি দুপৰীয়া সাঁজ এয়া বনালোঁ, বেঙেনা ফ্ৰাই কৰিলোঁ গাইজ। আপোনালোকে কি বনালে জনাব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব গাইজ। ইয়াতে মছলা চব দি অলপ লৰাই পেলাই অলপ ভাজাৰ নিচিনা কৰি পেলাই পিছত পানী দি দিম গাইজ। অলপ পানী দিয়াৰ পিছত অলপ উতল অহাৰ পিছতে দি দিম কচুখিনি গাইজ। ভিডিঅ' চাই ভাল লাগিলে কমেণ্ট কৰিব, আপোনালোকে ছাপোৰ্ট কৰিব গাইজ। তেতিয়া আমাৰ ভিডিঅ' বনাব মন যাব। আপোনালোকৰ ছাপোৰ্টতে আমি আগুৱাই যাম গাইজ। কেনেকুৱা লাগিছে জনাব। এতিয়া কচুখিনি দি দিলোঁ, অলপ লৰাই মেলি অলপ পানী দি দিলোঁ আৰু অলপ পিছত দি দিম আৰু অলপ শুকোৱাৰ পিছত আৰু এবাৰ মাছ দি দিলোঁ। এইফালে 3 পিচ মাছ দি দিলোঁ। ল'ৰা ছোৱালী মাছ নাখায় গাইজ, আমি দুজনে খাওঁ। মানুহজনটো দোকানতে খাই দুপৰীয়া টিফিন দি দিম। এইফালে কেঁচা জলকীয়া 2টা দি আৰু অলপ পানী দি অলপ উতল আহিলে নমাই দিম গাইজ। কেনেকুৱা লাগিছে জনাবচোন গাইজ। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। বাই বাই।